বিজুলী বিভাগৰ ফালৰ পৰা আপোনালোকৰ বাবে 2025 আৰু 26ৰ বাবে 609টা এলইডিচি লাইনমেনৰ পোষ্ট মুকলি কৰা হৈছে। এই পোষ্টকেইটাৰ বাবে আপোনালোকে অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব। ভিডিঅ'টো স্কিপ নকৰিব, নহ'লে সম্পূৰ্ণ তথ্য লাভ কৰাত অসুবিধা হ'ব। আহক এতিয়া আমি ইয়াৰ অভাৰভিউটো চাই লওঁ। ভেকেন্সি কোৱা হৈছে ইয়াতে বিজুলী বিভাগ ভৰ্তি 2025-26 অৰ্গেনাইজেশ্যনৰ কথা কোৱা হৈছে ইয়াতে ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্ট পোষ্ট নেম কোৱা হৈছে এছিষ্টেণ্ট লাইনমেন, এছিষ্টেণ্ট ছাবষ্টেচন এটেণ্ডেণ্ট, ইলেক্ট্ৰিচিয়ান, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, এছিষ্টেণ্ট মেনেজাৰ, একাউণ্ট অফিচাৰ, ডিভিজনেল একাউণ্টেণ্ট, জুনিয়ৰ ইঞ্জিনিয়াৰ, ল' অফিচাৰ, টেলিফোন মেকানিক, লোৱাৰ ডিভিজন ক্লাৰ্ক। টোটেল পোষ্ট আছে 609টা। এপ্লাই মোড কোৱা হৈছে ইয়াতে অনলাইন, অৰ্থাৎ আপোনালোকে এপ্লাই কৰিব লাগিব অনলাইন মাধ্যমত। হু কেন এপ্লাইত কোৱা হৈছে ভাৰতীয় সকলো পুৰুষ মহিলা উভয়ে এপ্লাই কৰিব পাৰিব। এজ লিমিট দিয়া হৈছে মেক্সিমাম 18 আৰু মেক্সিমাম 37 ইয়াৰ্ছ হ'ব লাগিব। আৰু লগতে আপোনালোকৰ এজ ৰিলেশ্যনৰ সুবিধা আছে। এই পদকেইটাৰ বাবে ভিডিঅ'টোত স্কিপ নকৰিব দেই, বাৰে বাৰে কৈছোঁ। কিন্তু চিলেকশ্যন প্ৰচেছৰ কথা কোৱা হৈছে ইয়াতে লিখিত পৰীক্ষা হ'ব আপোনালোকৰ, লগতে অনলাইন এক্সামো হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, মেডিকেল এক্সাম হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে ইয়াতে সকলো কেণ্ডিডেটে 10-12 গ্ৰেজুৱেট, ITI ডিপ্ল'মা আৰু ডিগ্ৰী পাছ কৰা হ'ব লাগিব। ইম্পৰ্টেণ্ট ডকুমেণ্ট দিব লাগিব। আপোনালোকে সকলোবোৰ ডকুমেণ্ট যিজনে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিব তেওঁ হ'ব লাগিব। কিন্তু পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ নিজৰ লাগিব, আধাৰ কাৰ্ড নিজৰ লাগিব, এডুকেশ্যন চাৰ্টিফিকেট নিজৰ লাগিব, কাষ্ট চাৰ্টিফিকেট নিজৰ লাগিব, এজ প্ৰুফ নিজৰ হ'ব লাগিব। অনলাইন এপ্লাই কৰাৰ ইম্পৰ্টেণ্ট ডেট কোৱা হৈছে ইয়াতে ষ্টাৰ্ট হৈছে 17 নৱেম্বৰ 2025, অৰ্থাৎ আপোনালোকৰ অনলাইন এপ্লাই চলি আছে। আপোনালোকৰ অনলাইন এপ্লাই লাষ্ট ডেট কোৱা হৈছে 16 ডিচেম্বৰ 2025। সকলোৱে এপ্লাই কৰি ল'ব দেই।